বতৰ আৰু চানি লিয়নি মহিমা ধৰবাই নৰিয়ে। চানি লিয়নি ভালে আমাক বেয়া কৰি থৈ গেল। হয় দে, তই ঠিকে কৈছা। মোক খিনে খিনেকে নাহান দেখা হৈছি দেখছ না। তহঁতে চববিলাক আহিছ? দে দে ভালে কৰিছ, দে দে। ভেকৰ, তই বোলে সদায় স্কুলত দেৰিকে আহ, কিয় দেৰিকে আহ তই? ছাৰ কি ক'ব, আমাৰ মায়ে আৰু ভাতাৰৰ ৰেগুলাৰ কাজিয়া লাগে সদায় স্কুলত আহিবাৰ টাইমত। তোৰ মাৰৰ আৰু দেউতাৰৰহে কাজিয়া লাগে, তোৰ কিয় দেৰি হ'ল? এতিয়া চাব হা ছাৰ, এক পাত চেণ্ডেল মাৰ লগত, এক পাত চেণ্ডেল দেউতাৰ লগত মই কৰ মৰাই দিয়া আহো। তোৰো মানে সমস্যাটো বহুত ডাঙৰ। এতিয়া কথাটো হ'ল লিংগ কেই প্ৰকাৰৰ সেইটো মোক কচোন। ছাৰ, লিংগ বুলি ক'লে লিংগটো বহুত প্ৰকাৰৰ। মানে বহুত প্ৰকাৰৰ লিংগ। মানে লিংগটো বহুত প্ৰকাৰৰ হা। কেই প্ৰকাৰৰ আৰু কি কি? ছাৰ, লিংগ বুলি ক'লে চাব হা, ক'লা থাকে, বগা থাকে, খাতা দীঘল। মূৰ্খ সেইটো লিংগৰ কথা সোধা নাই তোক। দে এতিয়া তোহন লিংগ পৰিৱৰ্তন কৰ। ছাৰ, অসমখন উল্টি যাওক, মোক 1 কোটি টকা দিয়ক, মৰি যাম ছাৰ মই, তথাপি মই লিংগ পৰিৱৰ্তন নকৰোঁ ছাৰ। তোহন পঢ়িবা আহিছে না মোৰ মাথাটো গৰম কৰবা আহিছে আকে? চেপা, তই এতিয়া কচোন, ভাৰতৰ সকলোতকৈ পুৰণি যন্ত্ৰটোৰ নাম কি? হা ছাৰ, পুৰণি যন্ত্ৰটোৰ নাম? ভাৰতৰ সকলোতকৈ পুৰণি যন্ত্ৰটোৰ নাম হৈছে ষড়যন্ত্ৰ। ই মহাভাৰততকৈও পুৰণি আৰু ই আজিলৈ মেৰামতি নকৰাকে চলি থকাই হ'ল যন্ত্ৰটো ষড়যন্ত্ৰ। মাথা দেখোন ইমান দিনে কি পঢ়ি আছিলি হা? বাবু, তোহাৰ ডাঙৰ হ'লে কি হবা মন আছে মোক কচোন। ছাৰ, মই ডক্তৰ হ'ম। চাল্লা, ডক্তৰ বুলি ক'লে মোৰ টেউকলেন মনত পৰি যায়। কাক লাগিনে, টাউলা ডক্তৰক লাগিন নেকি? কোন টাউলা ডক্তৰ? নহয় ছাৰ, বেলেগ ডক্তৰ এটাৰ কথা কৈছোঁ। তেখেতে বহুতটা চাকৰি কৰে মানে ছাৰ।